এইকেইদিন ইমান বৰষুণ পৰি আছে, ক'তো যাব পৰা নাই, একো ভিডিঅ' বনাব পৰা নাই। পথাৰত পুৰা পানী হৈ গৈছে। ভাবিলোঁ আপোনালোকক আজি এটা বস্তু দেখাই লৈ আহোঁ। জ্যোতি আৰু মই দুইজনে মিলি মানে মাছৰুমৰ খেতি কৰিছোঁ। আৰু খেতিটো ঘৰৰ পৰা অলপ দূৰত, মানে এটা আইতাৰ ঘৰত কৰিছোঁ, কাৰণ সেই ৰুমটো খালী হৈ থাকে, কোনো নাথাকে ৰুমটোত। সেইকাৰণে ভাবিলোঁ জ্যোতি আৰু মই তাতে মাছৰুমৰ খেতি কৰোঁ। প্ৰথমবাৰৰ কাৰণে কৰিছোঁ নাই, কেনেকুৱা হয় কি হয় নাজানো। তো এইটো আমাৰ বৰ্তমান ট্ৰাইলহে, তাৰপিছত আমি ভাল কৰি কৰিম বুলি ভাবিছোঁ। তো আপোনালোকে দেখা পাব কেনেকুৱা হৈছে, কেইটা আলাইছোঁ। আৰু আমি আহি পালোঁ আমাৰ মাছৰুম খেতিত, মানে আইতাৰ ঘৰত আহি পাইছোঁ। এইজনী হৈছে আমাৰ আইতা আৰু ইহঁতৰ ঘৰটো আমি লৈছোঁ। আৰু আমি এইটো ৰুমত কৰিছোঁ খেতিটো, কাৰণ ইয়াতে তালা মাৰি থ'ব লগা হৈছে, কাৰণ আইতাহঁতেতো নাজানে, কেতিয়াবা বেলেগ মানুহ আহি পট কৰে যদি সোমাই কিবা কিনি কৰি দিয়ে, তো আমি তাৰ কাৰণে ছেফটিৰ কাৰণে তালা মাৰি থৈছোঁ। তো এইবিলাকে হৈছে আমাৰ মাছৰুম, হোৱা নাই এতিয়ালৈকে আৰু লাগিব 15-20 দিনমান। আপোনালোকক আপডেট দি থাকিম, আৰু যদি কাৰোবাক লাগে আমাক মেছেজ কৰিলে হ'ল লাগিব বুলি। তো এইটো আমাৰ ফাৰ্ষ্ট ট্ৰাই। এইকেইদিন যিহেতু বহুত বেছি বৰষুণ পৰিছে, সেইকাৰণে ঘৰৰ পৰা ক'তো ওলাব পৰা নাই। আজি সেইকাৰণে জ্যোতি আৰু মই অলপ ওলাই আহিলোঁ, ইফালে বাগানৰ ফালে আহিলোঁ। বহাগ মাহ আহি আছে কাৰণে চাহপাতবিলাকৰো কুমলীয়া পাত আহি আছে। বাইকখন আৰু হেলমেট দুটা তলত থৈ আমি দুজন অলপ ওপৰৰ ফালে আহিলোঁ। ওপৰৰ পৰা মানে ভিউটো অলপ ভাল আহে। আৰু গাইজ ভিউ চাওক না, মানে এনেকুৱা লাগে যে আমি অসমতে নাই, অসমৰ বাহিৰত থকা নিচিনা ফিল আহে। ঘৰৰ পৰা বহুত দিন পিছত বাহিৰত আহিছোঁ কাৰণে হাত মিলি চিঞৰি আছোঁ। আৰু গাইজ ভিডিঅ'টো এইখিনিয়ে আছিল, কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব, আৰু আপোনালোকক যদি মাছৰুম লাগে কমেণ্ট কৰিব। প্ৰথমবাৰৰ কাৰণে কৰিছোঁ, কেনেকুৱা হয় নাজানো। তো আৰু আপোনালোকেতো মোৰ ভিডিঅ'বিলাক চাই কিন্তু কোনেও ছাবস্ক্ৰাইব নকৰে, ফ'ল' নকৰে। তো যিসকলে ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুক নাইবা ইনষ্টাগ্ৰামত চাই থকাসকলে ফ'ল' কৰি দিব।